নমস্কাৰ আজি মোৰ ভিডিঅ'টো আজি দ্বিতীয় দিন আৰু মই এতিয়া আহি আছোঁ ছয়গাঁও ফালে মোৰ গাড়ী ল'লোঁ মোৰ দাদা এজন আছে আমাৰ প্ৰিয়পদ গগৈদা তেওঁ গাড়ীখনে লৈ মই আহিলোঁ আৰু লগতে মোৰ এগৰাকী বান্ধৱী আছে মেডাম স্মৃতি খুব জনপ্ৰিয় এগৰাকী অভিনেত্ৰী অসমীয়া গানো কৰিছে তেওঁ মিচিঙৰ যথেষ্টখিনি কাম কৰি আৰু টপ মষ্টত আছে গতিকে তেওঁক লৈ আহিলোঁ আজি শ্বুটিংটোৰ কাৰণে চাবৰ কাৰণে কাৰণ আমি ভাল ফ্ৰেণ্ড গোটেইখিনি আৰু এতিয়া আমি শ্বুটিং লোকেশ্যনৰ কাৰণে গৈ আছোঁ মই আহি পালোঁহি অলৰেডি দেৰি হ'ল অলৰেডি চাই থাকক ভিডিঅ' মৰ্নিং এতিয়া মৰ্ণিং হৈ থকা নাই মই কেইটা বজাত পাইছোঁ মানে 1টা বজাৰ পিছত পাইছোঁহি আৰু গুড ইভিনিং হ'ল এতিয়া শচীন দা আজি পূৰা দিছে ইয়াত ৰ'বা মই একমিনিট ফোন এটা কৰিছোঁ বাকী শ্বুটিং চলি আছিলে মই আহি পালোঁহি ফুল চুইঙত চলি আছে গাড়ীখন যেনে এখন মেনেজ কৰিলে আৰু আমি সিফালে ওলাই যাওঁ নেকি দাদা আজি মানে গাড়ী বিচাৰি কেনেকুৱা লাগিলে কালিৰ পৰা গাড়ী বিচাৰি আছোঁ ফাইনেলি এখন গাড়ী আহিছে আইকন চিলভাৰ আইকন মাথাটো অলপ বিষালে বোলে মোৰো বিষালে কালিও বিষাই বৰ্তমান বিষাই আছে ডিছপইণ্ট হ'ব লগা হৈছে কি হ'লগৈ গোটেই এম্বেচাডৰবিলাক ক'ত গুচি গ'ল এম্বেচাডৰ গোটেই বলিউডে লৈ গুচি গ'ল চব বলিউডৰ কাম হৈ আছে গতিকে বলিউডে লৈ গ'ল মানে এম্বেচাডৰ কাম নাপালোঁ মানে নাই কিন্তু এইখনকে কিন্তু চাব লাগিব ৰাতি অল মডেলৰ গাড়ী আৰু বিভিন্ন কামবিলাক সদায় ইউনিক হৈ লাগিব চাই থাকক ভিডিঅ'টো প্ৰডাকশ্যন হৈছে চাহ দিলে বুট দিলে কেনেকুৱা লাগিছে ভাল লাগিছে দে মই এতিয়ালৈকে শ্বুটিং চোৱা হোৱা নাই কিন্তু খোৱাটো পাইছোঁ কিন্তু সেইটো কাৰণে ভাল লাগিছে এনেকুৱা হ'ব লাগে ন বস্তুবিলাক সেইটোৱে প্ৰফেশ্যনেল আৰু প্ৰফেশ্যনেল হ'ব লাগে ভোক লাগিলে আৰু চাহ খাবলৈ ল'লোঁ ভাইটিয়ে ধুনীয়াকৈ দিলে কালি আকৌ খুব ধুনীয়া কেয়াৰ কৰি আছে ভাইটিৰ নামটো কি কৈছিলা কালি বিশ্বজিৎ দাস মই এখন ফুলিঙৰ গাড়ী আৰু কেনেকুৱা লাগিছে আজি এইফালে আহি এক্সপিৰিয়েঞ্চ নতুন গৈয়ে বহাব লাগিব চাহ খাইছে বিস্কুট নাখাওঁ ভোক লাগিছে বোলে তাই গেছ হৈছে প্ৰায় কি ক'লে ৰাতিপুৱাৰ পৰা ইয়াৰ চক্কৰত মই একো নোখোৱাকৈ আহিছোঁ বহুত বেছি ভোক লাগিছে এতিয়া যাম বুলি ক'লে মই লৈ আহিলোঁ আকৌ মোকে বদনাম দিছা দেই ছেকেণ্ড ডে শ্বুট চলি আছে আৰু মই আহি পালোঁহি এতিয়া বাবা দা আজি কেইটা বজাত উঠিলি আজি 6টা বজাত উঠিছোঁ 6টাত উঠি শ্বুটটো কেইটাত ল'লে 7টা বজাৰ পৰা শ্বৰ্ট চলিছে গাড়ীত তাৰপিছত 2 ঘণ্টামান শুলোঁ তাৰপৰা শুলে ৰৈ মেলি ব্ৰেকফাষ্টটো কৰিলে নাই কৰিলোঁ আচ্ছা এই গাল খাইছোঁ ইমান গাল আৰু লোকেশ্যনত পূৰা ঘূৰি আছোঁ আৰু এতিয়া ইফাল ইফালকৈ ঘূৰি কলৰ বাগান আছে ইফালে দেখাব বাবা দা বসৰ বাগান এখন এইখন এই কলৰ খেতিটো ইয়াৰ বুলি ভাবিছে নেকি আমাৰ টেকনিচিয়ান দাদাসকলে চব কৰি আছে ৰাইজক দেখাই দিছোঁ আৰু এইবিলাক সদায় মানুহবিলাকৰ বেকগ্ৰাউণ্ডত থাকেতো সেইজন আমাৰ মেইন খুব কষ্ট কৰিব পাৰে মেন অফ দ্য চিৰিজ কোন এইফালে দাদা মেন অফ দ্য মেচ গাড়ী হৈ গৈছে আমাৰ কোনে মাতিছে মামা স্মৃতি এটা কথা কোৱাচোন তোমালোকে প্ৰডাকশ্যন যেতিয়া কৰি থাকা এনেকুৱা পোৱা নাই ভাল লাগে নাই আজি কেনেকুৱা লাগিছে এইকণ দেখি এতিয়া স্মৃতিয়ে কৰিব আৰু গান লাহে লাহে চকলা দাই দি দিব আৰু ক'ত হোৱা থাকিব ক'লেই হ'ল আমাক বিহুৰ ল'ৰা ছোৱালীবোৰ লাগিলে মোক কণ্টেক্ট কৰিলে তাইতো চব কৰে গুৱাহাটীৰ ল'ৰা ছোৱালী বিচাৰিব লাগিলে ক'লেই হ'ল এটা চিয়'ৰ ক'ব তাইক চিনাকি কৰাই দিছোঁ মানুহখিনিৰ লগত কাম কৰিম একেলগে টেলেণ্ট থকা মানুহ আৰু চব টেলেণ্টৰ মানুহখিনি লগাই দিছোঁ চিয়'ৰ আমিতো গানৰ মানুহে হয় নহয় আপুনি গালেহে আমি নাচিম সেইটো এটা আমিতো সদায় দিব নোৱাৰোঁ নহয় গান গাব লাগিব দিব লাগিব তেতিয়াহে ন আমিও কৰিম
বাকী কাম কেনেকুৱা লাগিছে কামবিলাক কৰা ভালেই চিষ্টেমটো লাগিছে। এতিয়ালৈকেতো বাৰু ষ্টাৰ্ট হৈছে চাই লওঁ কেইটা জেগাক চেঞ্জ কৰিলোঁ এটা চিনৰ কাৰণে চেঞ্জটো হৈছে বাৰু এটা চিন ল'ব ন এটা চিন ল'ব কিন্তু জেগাটো পচন্দ নহয় নহয় ইমান জেগা ঘূৰি আছোঁ সেয়া আৰু। বাইক ক'ৰ পৰা আনিছে দীপৰ বিলৰ পৰা কাম দীপৰ বিলৰ পৰা বাইক RX 7 আহি ছয়গাঁও ইমান দূৰ আহিছে বঢ়িয়া স্মৃতিয়ে কৰিব তেনেকৈ আৰু কাম তাৰপিছত দেখিব বোলে স্মৃতি বোলে হ'ব আৰু মাৰি দিলে আৰু গুৱাহাটীলৈ এনেইতো হিটে তাই মিলিয়নছ ভিউ আছিলে এই ৰাস্তা পদূলি এনেকৈ মানে আৰু এটা কথা আকৌ মেকআপ আৰ্টিষ্টকেইটা বিৰাট লেভেল আকৌ কাৰণ গালবিলাক চুবলৈ পায় না হয় নেকি দেখিছে নাই হয় নহয় অঁ তোমাম মানে লেভেলটো বহুত বেলেগ না চবকে কাণত ধৰিবলৈ পায় যে এতিয়া চবচে যেনেকৈ ডাঙৰ মানুহটো বোলে নাপিত বোলে যিমান ডাঙৰ মানুহ সি কাণত ধৰিবলৈ পায় বাকী আজি শ্বুটিঙত কেনেকুৱা লাগিছে খুব ভাল লাগিছে খুব ধুনীয়াকৈ গ'ল আমাৰ শ্বুটিঙৰ 2টা দিন বতৰো ভাল পৰিৱেশ ভাল আৰু খুব ধুনীয়া টিকেট আহি আছে অতি শীঘ্ৰে আপোনালোকৰ মাজলৈ গান ৰাতিপুৱা কেইটা বজাৰ পৰা আজি শ্বুটিং আজি কল টাইম বহুত সোনকালে আছিলে কাৰণ আমাৰ আজি ট্ৰেইনৰ শ্বট এটা আছিলে যাৰ বাবে আমি সোনকালে উঠিবলগীয়া হ'ল এতিয়াও টোপনিয়াই আছোঁ কিন্তু ফাইনেলি আমি শ্বটটো ভালকৈ পালোঁ সেইটোৱে ভাল লাগিছে কালিৰ পৰা ৰখি থকা হৈছে নে কালিৰ পৰা ৰখি থকা হৈছে কালি লোৱা নহয় কিবা এটা কাৰণত আজি ফাইনেলি হ'ল শ্বটটো লোৱা খালি মই আজি নাই মোৰ কনফিডেঞ্চ আছে ভাল কৰিব বুলি বহুত লেটকৈ আহিছে আজি মানে যিজনে গাইছে গায়কজন আজি বহুত লেটকৈ আহিছে মই আজি চিন নাই মোৰ কনফিডেঞ্চ আছে বিশ্বাস লগত আছে ক'বনে কি কাৰণে লেটকৈ হ'ল আজি আজি মানে কি আজি অকণ শুই উঠা দেৰি না আজি দেৰিকৈ শুইছোঁ কালি দেৰিকৈ শুইছোঁ মানে আমি শ্বুটিং কষ্ট এইফালে শুইছে কোনোবাই না মোক কনফিডেঞ্চ আছে জানো ভাল হ'ব বুলি আৰু 90 দশকলৈ আমি যাবলৈ পাৰিম বা অলপ য'ত আমি গানবিলাক এৰিছিলোঁ আমি তালৈ উভতি যাব পাৰিম আৰু গানটো ফিলটো সেইটো হয়নে ভাল পোৱা জনলৈ ফিল হয়তো প্ৰেমৰ অতীতলৈ মনত পৰিব প্ৰেমৰ অতীত নাই বোলো প্ৰেমৰ সদায় ভৱিষ্যত প্ৰেম সদায় ভৱিষ্যত অতীত আছিলে নাই অতীত যিয়ে মৰম হেৰাই সিয়ে বুজি পায় সিয়ে বুজিব সেইটো খুব সৌভাগ্যৱান বুলি ক'ব পাৰিম এতিয়া তাকেতো একদম মোৰ অতীত নাই বৰ্তমান আছে নাই বৰ্তমান আছে বা বৰ্তমানে প্ৰেম কেতিয়া অতীত নহয় ন প্ৰেম সদায় লগতে থাকে তেতিয়া প্ৰেম লগতে থাকে বোলে তেওঁ মুহূৰ্তবোৰ অতীত হয় কিন্তু প্ৰেমটো সদায় লগতে থাকে ন সেনেকুৱা হ'ব লাগে বাৰু অতীত চাগে বেছি আছে সেইটো কাৰণে অতীতবিলাক মানে ৰোমন্থন কৰিব খোজা নাই মানে এইটো তেনেকুৱা লাগিছে মোৰ প্ৰেম সদায় লগত প্ৰেম সদায় লগত প্ৰেম কেতিয়া অতীত নহয় মুহূৰ্ত অতীত প্ৰেম সদায় লগত থাকিলেহে আকৌ হৈ থাকিব ন প্ৰেম আজি সঁচাকৈ লোকেশ্যনটো বৰ ধুনীয়া ন পূৰা ঘূৰি গৈছে অতীতলৈ দাদা এজনে কি বিয়া খবৰ পাই আহিছে ন অঁ তেওঁ কাৰ লগত বিয়া পাতিলে প্ৰেমে কৈ দিছে কাৰ লগত বিয়া পাতিলে ৰাজাৰ লগত বিয়া হ'ব লৈছিলোঁ তেখেতে কালি ক'লে মই অৰ্ণৱৰ লগত ফাইনেলি গুচি আহিলোঁ অৰ্ণৱলৈ গুচি আহিলে ডাঙৰ কথা এতিয়া বিগতা গম নাপায় গোটেই কথাটো এতিয়া এইটো অজ্ঞাতে তেওঁ এতিয়া বেলেগলৈ আহিলে আৰু দাদাজনে গম পাই পেলাই আহি আমাক ক'লেহি দাদা ক'ত ঘৰ আপোনাৰ এই ছয়গাঁও কালা দিয়া আচ্ছা আমাৰ বৰষুণখন মানে সদায় চাই সেইটো মানে কালি যিটো খণ্ড সেইটো কথা অঁ আচ্ছা আমাৰ প্ৰিয়মৰ কাৰণে তেওঁ দুখ কৰি থাকে এওঁক চাই সদায় কান্দি থাকে নাকানে দুখ কৰে আৰু আচ্ছা এও দুখটো দেখি পেলাই আৰু দেখাতে ছোৱালীজনী ইমান দুখ লগা নহয় জানো দুখ মোৰ সঁচাকৈ বৰ্তা বৰ্মাই নিদিয়ে একো আমাৰ গানটো সম্পূৰ্ণ কমপ্লিট হ'ল আজি শ্বুটিং আৰু বাবা দা আৰু প্ৰিয়ম আছেই তই পূৰা কৈছে কি ক'ব গানটো চাব কৈ দিয়ক গানটো চাব এইফালে গানটো চাবলৈ কৈ দিব মৰম কৰি লওঁ আমাৰ গানটো ধুনীয়াকৈ শ্বুটিং হৈ গ'ল আমাৰ শচীনে কৰিছে গানটো আৰু বিতুল আছিলে DOP আৰু আমাৰ প্ৰিয়ম মই আৰু এজন আছে তেওঁ গুচি গ'ল আগতে তেওঁক দেখাই দিবা গতিকে পাৰ্থ আছে আমাৰ লগত গতিকে ধুনীয়াকৈ গানটো বিতুল পাৰ হৈ গ'ল আমি ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰি একদম পূৰা গানটো শেষ কৰিলোঁ আপোনালোকে গানটো চাব আৰু আশীৰ্বাদ কৰিব যাতে ভাল ভাল গান আপোনালোকক দি থাকিব পাৰোঁ এনেকৈ চবেই আৰু হয় আৰু গানটো খুব ডিচেম্বৰত ফাৰ্ষ্ট উইকৰ ভিতৰত আহি আছে একদম ঠাণ্ডাত গৰম গৰম গান লৈ আহি আছে একদম পূৰা গৰমটো হ'বই লাগিব গতিকে চাই থাকক
চাই দিম মই নাজান ঐ মই নাজানো মই নাজানো বুকুখন বেয়াকৈ বিষায় মই নাজানো কিয় দিলি আনক